নমস্কাৰ বন্ধুসকল মোৰ নাম সুবল বিশ্বাস আপোনালোকে দেখা পাইছে ইউটিউব চেনেল বেংসাদি যোৱাবাৰৰ ভিডিঅ'টোত আপোনালোকে দেখা পাইছিলে যে মাছৰুম কেনেকৈ বিক্ৰী কৰিব লাগে আজি আমি আলোচনা কৰিম মাছৰুম ডিজিটেল মাৰ্কেটিংৰ দ্বাৰা কেনেকৈ বিক্ৰী কৰিব লাগে গতিকে বন্ধুসকল আহক প্ৰথমতে আলোচনা কৰোঁ ফেচবুকৰ বিষয়ে আজিকালি সকলোৱে ফেচবুক ইউজ কৰে সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বুঢ়ালৈকে সকলো ব্যক্তিয়ে ফেচবুক ইউজ কৰা দেখা যায় ছ'চিয়েল মিডিয়াত আজিকালি বেছি এক্টিভ হোৱা দেখা যায় আৰু গতিকে আপোনালোকে প্ৰথমেই ফেচবুকত নিজৰ আইডি ক্ৰিয়েট কৰক আৰু মাছৰুমৰ সবিশেষ তথ্য তাত প্ৰকাশ কৰিবলৈ আৰম্ভ কৰক প্ৰথমতে আপুনি নিজৰ ফাৰ্মখনৰ বিষয়ে এটা ভিডিঅ' বনাই আপুনি ফেচবুকত শ্বেয়াৰ কৰক তাৰপিছত দেখা পাব যে মানুহে লাইক কৰা আৰম্ভ কৰিছে আৰু যেতিয়া প্ৰডাকশ্যন হ'ব সেই প্ৰডাকশ্যনৰ ফটো আপুনি প্ৰকাশ কৰিব যেতিয়া মাছৰুমবোৰ ফুলি ডাঙৰ হ'ব তেতিয়া সেই মাছৰুমৰ ফটো আপুনি ফেচবুকত আপলোড কৰক চাব আপোনাৰ ডিমাণ্ড আহিব মাছৰুমৰ বিষয়ে ডিমাণ্ড আহিব লগতে ফেচবুকত এটা সুবিধা আছে মাৰ্কেট প্লেচ আপুনি কিবা এটা বস্তু যদি বিক্ৰী কৰিব বিচাৰে তেন্তে মাৰ্কেট প্লেছত গৈ আপুনি সেই ফটোটো আপলোড কৰি তাৰ দাম দৰ আপুনি যদি লিখি দিয়ে তেতিয়াহ'লে সেই বস্তুটো মাৰ্কেটত বিক্ৰী হ'ব আপুনি লাহে লাহে আপোনাৰ ফ্ৰেণ্ড বঢ়াই থাকক আপোনাৰ আশে পাশে সকলো মানুহকেই আপুনি ফ্ৰেণ্ড চাৰ্কেলত আনক মিনিমাম 5000 লৈকে ফ্ৰেণ্ড ফেচবুকত বনাব পাৰি যদি আপোনাৰ ফাৰ্ম ডাঙৰ আছে আপুনি সকলোকে ফাৰ্মৰ ফটো শ্বেয়াৰ কৰক মাছৰুমৰ বিষয়ে জনাওক মাছৰুমৰ উপকাৰিতা কি এইবিলাক আপুনি আপলোড কৰক চাব আপোনাৰ মাছৰুমৰ কাষ্টমাৰ বাঢ়িব আৰু এটা ভাল মাৰ্কেট আপুনি পাব নিশ্চয় ফেচবুকত আৰু এটা চিষ্টেম আছে গ্ৰুপ ফেচবুকত আপুনি গ্ৰুপ বনাবও পাৰে বা নতুন গ্ৰুপত আপুনি জইন কৰি পেলাই আপোনাৰ বস্তু তাত বিক্ৰীও কৰিব পাৰে সাপোজ মাছৰুমৰ গ্ৰুপ আছে তাতে অসমৰ যিবিলাক মাছৰুমৰ গ্ৰুপ আছে বা ডায়েবেটিছৰ মানুহবিলাকৰ যিবিলাক গ্ৰুপ আছে এই গ্ৰুপত আপুনি মাছৰুমৰ বিষয়ে জনাওক মাছৰুম কিমান কেজি বা আপোনাৰ তাত মাছৰুম আজি আছে তেনেকুৱা পোষ্টবিলাক যদি আপুনি আপলোড কৰে তেতিয়াহ'লে নিশ্চয় আপোনাৰ কাষ্টমাৰ বাঢ়িব নেক্সট আহি গ'ল আমাৰ হোৱাটছআপ কোনে ইউজ নকৰে আজিকালি মেক্সিমাম মানুহ হোৱাটছআপ ইউজ কৰে আগতে চিঠি দিয়াৰ কাৰণে বা মেছেজ পঠিয়াবৰ কাৰণে চিঠি ইউজ কৰা হৈছিলে পোষ্ট কাৰ্ড আছিলে আগত আজিকালি হোৱাটছআপ গতিকে যিকোনো মানুহক যদি এটা মেছেজ দিব বিচাৰে বা কোনোবা এটা ভিডিঅ' দিব বিচাৰে তেতিয়াহ'লে হোৱাটছআপ আটাইতকৈ ধুনীয়া মেথড হোৱাটছআপত আপুনি নিজৰ ফাৰ্মখনৰ বিষয়ে জনাওক লগতে আপুনি কাষ্টমাৰ বেছ এটা বনাই লওক কোন কাষ্টমাৰে আপোনাৰ পৰা বস্তু খায় সেই সকলক লৈ পেলাই এটা গ্ৰুপ তৈয়াৰ কৰক এই গ্ৰুপত আপুনি মাছৰুমৰ বিষয়ে জনাওক যে আজি আপোনাৰ তাত মাছৰুম আছে কোনোৱে যদি মাছৰুম কিনিব বিচাৰে তেতিয়াহ'লে আপোনাক কণ্টেক্ট কৰিব দিয়ক তেনে কৰিলে আপোনাৰ কাষ্টমাৰটো বাঢ়িব লগতে হোৱাটছআপত গ্ৰুপ বনাব পাৰি ব্ৰডবেণ্ড গ্ৰুপ বনাওক যে আপুনি যিটো মেছেজ পঠাব ইণ্ডিভিজুৱেলি আপুনি ব্যক্তিজনে পাব গ্ৰুপত নাপায় আৰু তেওঁ যেতিয়া মেছেজ কৰিব তেতিয়াও ইণ্ডিভিজুৱেল মেছেজ আপোনাৰ তালৈ আহিব গতিকে এইটো এটা এনেকুৱা চিষ্টেম ব্ৰডবেণ্ড যিটো গ্ৰুপ আছে এইটো চবচে বেষ্ট বিজনেছমেনৰ কাৰণে কোনো গমেই নাপালে যে আপুনি গ্ৰুপত একেলগে 250 মানুহক একেলগে মেছেজ কৰিব পাৰে আৰু 250 মানুহে আপোনাৰ মেছেজটো প্ৰাইভেটকৈ পাব মানে পাৰ্চনেল পাব আৰু যেতিয়া ৰিপ্লাই আহিব সিহঁতে পাৰ্চনেল ৰিপ্লাই আহিব সিহঁতে গ্ৰুপ বুলি কোনো দেখা নাপায় এইটো এটা সিক্ৰেট আছে ব্ৰডবেণ্ড গ্ৰুপৰ মই মেক্সিমাম ব্ৰডবেণ্ড গ্ৰুপ ইউজ কৰোঁ আৰু সকলোৱে মোক যিটো মেছেজ পাই পেলাই ৰিটাৰ্ণ কৰে তেতিয়া আপুনি চাব সকলোৱে ৰেছপন্স কৰিব যে আপোনাক অকলে মই পাৰ্চনেল মেছেজ পঠাইছোঁ তেনেকুৱাই সিহঁতে ভাবিব গতিকে এইটো এটা বেষ্ট পলিচি গতিকে বন্ধুসকল আপোনালোকে ব্ৰডবেণ্ড গ্ৰুপ ইউজ কৰক গ্ৰুপত 250 জনত মিনিমাম ল'ব পাৰি তাৰপিছত আৰু এটা ব্ৰডবেণ্ড গ্ৰুপ বনাওক 3-4টা ব্ৰডবেণ্ড গ্ৰুপ বনালে 1000 মানুহক সামৰি ল'ব পাৰিব আৰু সকলোকে আপুনি মেছেজ পঠাই দিয়ক যে টুডে মাছৰুমছ এভেইলেবল প্লিজ কল মি তেনেকুৱা যদি লিখি আপুনি পঠাই দিয়ে
তেতিয়াহ'লে চাব যে আপোনাৰ কাষ্টমাৰ বেছটো বাঢ়িব আৰু পাৰ্মানেণ্ট কাষ্টমাৰৰ এটা লিষ্ট বনাই ল'ব সেই লিষ্টটোত গ্ৰুপ বনাব এইটো গ্ৰুপত আপুনি মাছৰুমৰ বিষয়ে জনাব পাৰে বা মাছৰুম আজি আছে বুলি জনাব পাৰে কাৰণ সিহঁতে আপোনাৰ পৰা মাছৰুম ডেইলি লয় গতিকে সেইটো এটা গ্ৰুপ বেলেগে কৰিব এনেকৈ আপুনি যদি ফেচবুক আৰু হোৱাটছআপত আপুনি যদি এক্টিভ হৈ থাকে তেতিয়াহ'লে চাব আপোনাৰ মেক্সিমাম মাছৰুম বিক্ৰী হ'ব 3 নম্বৰ কথা আজিকালি ইউটিউব চেনেলৰ দ্বাৰাও পাব্লিচিটি বৃদ্ধি পাইছে ইউটিউবত দিয়ক যে আপুনি মাছৰুম খেতি কৰে আৰু আপোনাৰ ফোন নম্বৰ দিয়ক তেতিয়াহ'লে চাব আপোনাৰ তাত কেঁচা মাছৰুম বিচাৰি মানুহ আহিব 4 নম্বৰ হ'ল ইনষ্টাগ্ৰামত আজিকালি ফটো আপলোড কৰা মেক্সিমাম দেখা যায় কাৰণ ইনষ্টাগ্ৰামত বহুতে ফটো আপলোড কৰে গতিকে আপুনিও মাছৰুমৰ ফটো আপলোড কৰি মাছৰুম এভেইলেবল বুলি যদি লিখি দিয়ে তেতিয়াহ'লে ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছেও আপোনাৰ পৰা মাছৰুম বিচাৰিব নম্বৰ 5 হ'ল আপোনাৰ টুইটাৰত বিভিন্ন ধৰণৰ আজিকালি টুইট কৰা দেখা যায় ডাঙৰ ডাঙৰ মন্ত্ৰী এমএলএ আজিকালি বিভিন্ন ধৰণৰ মেছেজবিলাক টুইটাৰৰ দ্বাৰাই প্ৰকাশ কৰে গতিকে আপুনিও টুইটাৰত এটা গৈ আপুনি এটা আইডি বনাই লওক আৰু সেই আইডিত আপুনি নিজৰ মাছৰুম ফাৰ্মখনৰ বিষয়ে জনাওক পাব্লিকে যেতিয়া জানিব যে আপুনি এজ এ মাছৰুম কাল্টিভেটৰ তেতিয়া পাব্লিকে আপোনাৰ পৰা মাছৰুম ল'ব গতিকে বন্ধুসকল বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া আছে পেপাৰৰ যোগেদিও আমি পাব্লিচিটি কৰিব পাৰোঁ পেপাৰত আপুনি যদি ইস্তাহাৰ দিয়ে যে আপুনি এজ এ মাছৰুম কাল্টিভেটৰ আপুনি মাছৰুম কেঁচাও বিক্ৰী কৰে বা বিয়া সবাহ বিভিন্ন ধৰণৰ ফাংচন আদিত আপুনি মাছৰুম দিয়ে এই কথাবোৰ যেতিয়া গম পাব তেতিয়া চাব আপোনাৰ কাষ্টমাৰ নিশ্চয় বাঢ়িব আৰু বিভিন্ন ধৰণৰ কৌশল আছে যিবিলাক কৌশল আমি লাহে লাহে আমি আলোচনা কৰিম আমাৰ নেক্সট ভিডিঅ'ত টোটেল মাৰ্কেটিঙক সামৰি ল'ম টোটেল মাৰ্কেটিং কেনেকৈ কৰিব পাৰি যেনেকৈ পোষ্টাৰিং বেনাৰিং পাব্লিচিটি এডভাৰটাইজিং চেলমেন নিয়োগ তাৰপিছত বিভিন্ন ধৰণৰ কলা কৌশল আমি কেনেকৈ মাছৰুমটো বিক্ৰী কৰিব পাৰিম তাৰ 100% সলিউশন মই আপোনালোকক দিবলৈ চেষ্টা কৰিম ইমান পৰে আপোনালোকে দেখা পালে যে চেনেল বেংক সাথী যদি আপোনালোকে এই তথ্যবোৰ ভাল লাগিছে শুনি পেলাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এই চেনেলৰ যেটো ভিডিঅ'বোৰ সকলোকে এটা ভিডিঅ' চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব কাৰণ কি মাছৰুমৰ বিক্ৰীৰ কাৰণেই আজি বহুত মানুহ পিছ চহুকিবলগীয়া হৈছে আৰু সেইকাৰণে বহুতে মাছৰুম খেতি নকৰে বিভিন্নজনে মোক ফোন কৰি কয় যে আপুনি আপোনাৰ পৰা মই বীজ ল'ম কিন্তু আপুনি মাছৰুম ল'ব নেকি 100% মই যিমান ৰিকুৱাৰমেণ্ট মোৰ থাকে সকলো মোৰ কাষ্টমাৰৰ পৰাই লওঁ যিসকলে মোৰ পৰা বীজ লয় তেখেতসকলৰ পৰা মই কালেকশ্যন কৰি লওঁ কাৰণ মোৰ ইউটিউব চেনেলৰ দ্বাৰা বহুতে গম পায় যে মই মাছৰুম খেতিও কৰোঁ মাছৰুম চেলো কৰোঁ গতিকে বন্ধুসকল এই ভিডিঅ'বিলাকৰ দ্বাৰা বহুত অৰ্ডাৰ মোৰ তাত আহে আজি মাছৰুমৰ স্পন বুলি ক'লে অল নৰ্থ ইষ্টত ছাপ্লাই হয় আমাৰ ইয়াত ফাৰ্ষ্ট জেনাৰেশ্যন স্পন পোৱা যায় যেটো আপুনি মাদাৰ স্পন বুলি কয় বহুত ভাল আৰু কোৱালিটিও ভাল আৰু 100% গ্যাৰাণ্টিও আছে গতিকে যিসকল খেতি কৰিব নাজানে তেখেতসকলে আমাৰ বিশ্বাস মাছৰুম ফাৰ্ম এণ্ড ট্ৰেইনিং চেণ্টাৰত আহি যদি ট্ৰেইনিং লয় আৰু সাৰ্টিফিকেট লয় তেতিয়াহ'লে তেখেতসকলে 100% মাছৰুম খেতি কৰিবলৈ শিকিব আমি শিকাম কেনেকৈ মাৰ্কেটিং কৰিব লাগে বেমাৰৰ পৰা কেনেকৈ আমি ৰক্ষা পাম বিভিন্ন ধৰণৰ কাল্টিভেশ্যনবিলাক কেনেকৈ কৰিব লাগে আমাৰ তাত পেডি ষ্ট্ৰ মিল্কি মাছৰুম অয়েষ্টাৰ মাছৰুম বাটন মাছৰুম এইবিলাকৰ ট্ৰেইনিং দিয়া হয় লগতে বীজটো প্ৰভাইড কৰা হয় আমাৰ এটা কোনো কোম্পানী নহয় মই নিজে এটা গুড হিচাপে শোণিতপুৰ মাছৰুম গ্ৰোৱাৰ্ছ বুলি আমাৰ এটা গ্ৰুপ আছে সেই গ্ৰুপৰ দ্বাৰা আমি এই বস্তুটো পাব্লিচিটি কৰোঁ আৰু বিভিন্ন ধৰণৰ যদি আপোনালোকে বিচাৰিছে যে আপোনাৰ ফাৰ্মখন ৰেজিষ্টাৰ্ড কৰি লিব লাগে তেতিয়াহ'লে আমি সেইবিলাক শিকাই দিওঁ আৰু ধৰক ফুডছ FSSI এইবিলাক কেনেকৈ এপ্লাই কৰিব লাগে উদ্যোগ আধাৰ স্মল স্কেল ইণ্ডাষ্ট্ৰি লাইসেন্স কেনেকৈ এপ্লাই কৰিব লাগে এই বিশেষ তথ্যবোৰ আমি আপোনাক জনাম গতিকে বন্ধুসকল আহক আমাৰ এই ফাৰ্মত আহিলে আপুনি গোটেই তথ্যখিনি গম পাব কাষ্টমাৰ ক'ত আছে কাষ্টমাৰৰ লিষ্ট ফোন নম্বৰ আমি জেগাত থকা বিভিন্ন ঠাইত থকা কাষ্টমাৰৰ লিষ্ট আৰু ফোন নম্বৰ আমি প্ৰভাইড কৰোঁ যোনে আমাৰ ইয়াত ট্ৰেইনিং ল'ব
সিহঁতে এইবিলাক সুবিধা লাভ কৰিব। গতিকে বন্ধুসকল আজি আমি ইয়াতে বিদায় লৈছোঁ। আপোনালোকে নিশ্চয় ভাল পাইছে। যদি ভাল পায় চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আপোনালোকৰ পৰা বিদায় লৈছোঁ। আপোনালোকে চাই থাকিব নেক্সট আমাৰ ভিডিঅ' ইউটিউব চেনেল বেংক সাথী। ধন্যবাদ, নমস্কাৰ।